আটাইতকৈ আপুৰুগীয়া সম্পদ এই নাচ সাধাৰণতে বৰ বিয়া ভেকুলী বিয়াত প্ৰদৰ্শন কৰা হয়। ইয়াত সাধাৰণতে পুৰুষে নাচে মটক জনগোষ্ঠীত আৰু এই যিগৰাকী নাচিব যিজন পুৰুষে নাচিব তেওঁক গৰখীয়া লয়, গাঁৱৰ গৰখীয়া লয় তেওঁক নিৰ্ধাৰণ কৰি দিয়ে কোনে নাচিব আৰু সেইজনে তেওঁক কলাবৰী নাচ প্ৰদৰ্শন কৰে। কলাবৰীজনক সাধাৰণতে এজন আৰাধ্য দেৱতা, তেওঁ আচৰিত এজন তাক দেৱতাৰ ৰূপত স্থান দিয়া হয়। তেওঁ খবৰ আনিব, তেওঁ এটা বাৰ্তা লৈ আহিব যে আমাৰ গাঁৱত আমাৰ অঞ্চলত খেতি কেনেকুৱা হ'ব, মহামাৰী হ'ব নেকি, কিবা দুৰাৰোগ্য হ'ব নেকি, এইবিলাক ৰোগ ব্যাধি বেছি হ'ব নেকি, আৰু বৰষুণ পানী কেনেকুৱা হ'ব, খেতি পথাৰত আমাৰ উৎপাদন কেনেকুৱা হ'ব, এই গোটেই কথাখিনি তেওঁ বাৰ্তা লৈ আহে। আৰু সেই বিশ্বাসটো লৈ তেওঁলোকে কলাবৰী নাচ নচুৱায় আৰু তেওঁক এটা স্থান দিয়া হয়, তেওঁক এটা সন্মানীয় স্থান, দেৱতাৰ ৰূপত এটা স্থান দিয়া হয়। আৰু সেই কলাবৰী নাচ যিগৰাকীয়ে নাচে তেওঁ যথেষ্ট গাঁৱৰ সমাজত সেইটো অঞ্চলত তেওঁ সন্মানীয় ব্যক্তি হিচাপেও তেওঁক শ্ৰদ্ধা কৰা হয়। আৰু গৰখীয়া ল'ৰাই তেওঁক যিধৰণে দিব লাগে, তেওঁক যিজন সন্মান দিব লাগে যথেষ্ট সন্মান দিয়ে। আৰু গৰখীয়া ল'ৰাই কলাবৰী নচা যিজন নাচে তেওঁৰ পৰা গাঁও অঞ্চলৰ গোটেই ৰাইজৰ কাৰণে ৰাইজে তেওঁক এজন প্ৰতিষ্ঠিত এজন ব্যক্তি হিচাপেও স্বীকৃতি দিয়ে আৰু তেওঁক সদায় সন্মানৰ দৃষ্টিৰে চোৱা হয়। আজি সেই পৰম্পৰাটো এতিয়া কিছু কমিছে যদিও, কিন্তু মটক প্ৰধান অঞ্চলবিলাকত, গাঁও অঞ্চলবিলাকত এতিয়া ভেকুলী বিয়া আৰু বৰ বিয়াত এই প্ৰদৰ্শন কৰি থকা হৈছে।